লকডাউন ষ্টাৰ্ট হোৱাৰ পৰা ডেট মিনছ মাৰ্চৰ পৰা আজিলৈকে মানে এটা কাম কৰা নাই। নমস্কাৰ, মই দীপশিখা। Please like, share and subscribe. Thank you. হেল্ল' এভৰিৱান, আছামিজ ব্লগাৰ বা দীপশিখাই আপোনালোক সকলোকে পুনৰবাৰ স্মাৰ্ট ফোনৰ আন এটা আছামিজ ব্লগ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই বহুত বেছি এক্সাইটেড হৈ আছোঁ। লকডাউন ষ্টাৰ্ট হোৱাৰ পৰা ডেট মিনছ মাৰ্চৰ পৰা আজিলৈকে মানে এটা কাম কৰা নাই। সেই কামটো আজি মই কৰিবলৈ অপৰচুনিটি পাইছোঁ। চ' মই বহুত বেছি এক্সাইটেড হৈ আছোঁ আৰু সেইটো জানিবলৈ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আশা কৰিছোঁ আজি আছামিজ ব্লগ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। আৰু আজি যদি আপুনি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ তলৰ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি আজি স্মাৰ্টফোন ফেমিলি এজন মেম্বাৰ হৈ পৰা আৰু লগতে বেল আইকনটো হিট কৰিব যাতে সকলো নটিফিকেশ্যন আপুনি ডাইৰেক্টলি পাই যায়। লাষ্ট মই যিটো ভিডিঅ' আপলোড কৰিছোঁ তাত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ এবাৰ ঠাণ্ডা দিন আহিছে। চ' ঠাণ্ডা দিনত আমি কি বেছিক কিছুমান কাম কৰিব পাৰোঁ যাৰ কাৰণে আমাৰ উইণ্টাৰটো বা আমাৰ কাৰণে হেল্ডি হয় আৰু লং টাৰ্মত আমি ছেফলি উইদাউট এনি প্ৰব্লেম আমি পাৰ কৰিব পাৰোঁ। চ' ভিডিঅ'টো বহুত বেছি ভেলুৱেবল আছিলে। আপোনালোকৰ মাজত কিমানে চাইছে মই নাজানো, বাট যদি আপোনালোকে ভিডিঅ'টো মিছ কৰিছে তেতিয়াহ'লে প্লিজ আপোনালোকে এবাৰ চাব। তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, চাই ল'ব। কাৰণ কি এইবাৰ উইণ্টাৰ ছিজনটো আমি ভালকৈ ক্ৰছ কৰিবৰ কাৰণে সেইখিনি ইনফৰ্মেশ্যন বহুত বেছি দৰকাৰী হ'ব। চ' আজি মই বহুত বেছি এক্সাইটেড হৈ আছোঁ। বাৰু তাৰ আগত আৰু এটা কথা কওঁ, উইণ্টাৰ ছিজন অহা মানে আমাৰ মেইন এটা প্ৰব্লেম হৈ পৰে ড্ৰাই স্কিন, হয়নে নহয় বাৰু? এনেকুৱা স্কিনত কিছুমান ড্ৰাইনেছ আহি যায় এনেকৈ আঁচ পাৰি দিলে। আপোনালোকৰ এনেকুৱা পৰে নে নপৰে বাৰু? যদি পৰে তেতিয়াহ'লে গম পাব যে আপোনাৰ স্কিনটো বহুত বেছি ড্ৰাই হৈছে, মইশ্চাৰাইজাৰৰ বহুত বেছি দৰকাৰ হৈছে। গতিকে অকণো পলম নকৰিব আৰু আপুনি মইশ্চাৰাইজাৰ ইউজ কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক। বৰ্তমান মই যিটো ইউজ কৰিছোঁ সেইটো হৈছে ভেচলিনৰ কোকোৱা গ্ল' বুলি যিটো আছে, আৰু ইয়াৰ ওপৰৰ ঢাকনাটো পাহিয়ে ভাঙিলে, গতিকে এইটো ইগন'ৰ কৰিব, ধুনীয়াকৈ আহিব আপুনি যদি লয়। মই এইটো এমেজনৰ পৰা বাই কৰিছিলোঁ, তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। যদি আপুনি বিচাৰে তাৰ পৰা আপোনালোকে ল'ব পাৰে আৰু লগতে মোৰো অকণ সহায় হৈ যাব। ঠাণ্ডা দিনত আমাৰ নাৰিকল আৰু গাখীৰ, নাৰিকলৰ যিটো তেল ওলায় সেই তেলটো আৰু গাখীৰ মানে গাখীৰৰ যিটো চৰ্বি থাকে, মানে গাখীৰৰ যিটো ফেটছ থাকে সেইটো সেই বস্তু স্কিনৰ কাৰণে বহুত বেছিয়ে ভাল। আপোনাৰ স্কিনটো মইষ্ট ৰাখিবৰ কাৰণে বা আপোনাৰ স্কিনটো স্মুথ কৰি ৰাখিবৰ কাৰণে বা আপোনাৰ স্কিনটো গ্ল'য়িং কৰি ৰাখিবৰ কাৰণে বহুত বেছি ভাল। আজি আপোনালোকৰ লগত মই এইটো শ্বেয়াৰ কৰিছোঁ যিটো মই বৰ্তমান ইউজ কৰি আছোঁ আৰু এই ডাব্বাটো অলপ দিনৰ পিছত শেষ হ'ব। গতিকে মই নেক্সট মই আৰু অৰ্ডাৰ দিছোঁ, যেতিয়া আহি পাবহি ডেফিনেটলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বা যি হওক নহওক বডিটো পূৰা মইশ্চাৰাইজ কৰি ৰাখিব। তাৰ লগতে আপোনালোকৰ মাজত বহুতে মোলৈ দেৱালীৰ কিছুমান ফটোও মোলৈ শ্বেয়াৰ কৰিছে, মই সেইখিনি ইয়াৰ ভিডিঅ'টোৰ এণ্ডত প্লে কৰিম, প্লিজ আপোনালোকে চাই ল'ব। বহুতে মোক কৈছিলে যে যিটো মই ৱাটাৰ দিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ বহুতে জ্বলাব পাৰিছে, বহুতে নাই পৰা। যদি নাই পৰা তেতিয়াহ'লে ঠিক আছে, নেক্সট কিবা এটা ফেষ্টিভেল আহিলে মই আপোনালোকৰ লগত আকৌ শ্বেয়াৰ কৰিম। বাট বহুতে পাৰিছেও কৰিব, তাৰো ফটো মোলৈ পঠিয়াইছিলে। চ' এইখিনি ফটো মই ভিডিঅ'টো এণ্ডত প্লে কৰিম, ত' চাবলৈ নাপাহৰিব। আৰু এতিয়া মই মোৰ আজি যিটো এক্সাইটমেণ্ট হৈ আছে সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেইটো হৈছে মই আজি এখন বিয়া খাবলৈ যাম। মানে বিয়া খাবলৈ পালে বিৰাটেই ভাল লাগে। বিয়াত খোৱাটোৱে মেইন কথা নহয়, মেইন কথা হৈছে তাত গৈ মানুহবোৰক লগ পাই। মানে আজিকালি ছোৱালীবোৰে কি ধুনীয়াকৈ সাজি কাচি আহে ন, চাবলৈ বৰ ভাল লাগে। চ' মই আজি বিয়া এখন খাবলৈ যাম, কিন্তু তথাপিও পাহিৰ কাৰণে বস্তু এটা কিনিব লগা আছে। মানে ঠাণ্ডা দিন আহিলে যেতিয়া তাইক এযোৰ জোতা কিনিব লগা হয়, তাৰ কাৰণে পামচু টাইপৰবোৰহে পিন্ধি থাকে। চ' মই যাওঁ এতিয়া পাহিৰ কাৰণে এযোৰ জোতা কিনি আনো। আমি আহি পালোহি এতিয়া পাহি জোতা কিনিবলৈ, তাই একদম তামাম খুচ হৈ আছে। আৰু আমি এতিয়া সোমাম 6 মাইলত থকা খাদিমছখনতে সোমাম, তাতে পাহিৰ কাৰণে জোতা ল'ম। আৰু এইযোৰ পাহিয়ে পিন্ধি আছে তাই নিজে চইচ কৰা প্ৰিন্সেছ শ্বু, আৰু এতিয়া ভাল পাইছে তাই হালধীয়াযোৰ নে বাটাৰফ্লাই থকা ব্লু ডটযোৰ, কিউট মেকুৰী এটা থকা পিংক কালাৰযোৰ, নে বাৰ্বি ডল টাইপৰ কিউট পিংক কালাৰযোৰ, নে এই নেভি ব্লু পাম্পযোৰ, নে আল্টিমেট ৰেড এণ্ড ব্লেকযোৰ, কোনযোৰ ল'ব ঠিক নাই, নে আৰু চইচ কৰিব যাব তাই এতিয়া। আজিকালি কিডছৰ জোতা কি চাবা বা, কি যে ভেৰাইটি ওলাই, কিবি দাম কম নহয় দেই, আমাৰবোৰৰ নিচিনাই দেখোন দাম। আজি বা আমাৰ মহাৰাণী কিহত সন্তুষ্ট হয়। আৰু কোনটো লাগিব? আৰু আমাৰ কাৰণে কিন্তু বহুত ভেৰাইটি আছে দেই, গতিকে মই আজি ইয়াৰ পৰা লৈয়ে যাওঁ নেকি, পাছত নহ'লে মহাজনে মোক আকৌ অকলে আহি নিদিব। আহি ভৰসাতে আছোঁ, সৰকাব লাগিব দেই।
আজি পাহি মানে তামাম খোজ তাই যে জোতা চেণ্ডেল ইমান ভাল পায় নহয় নিজৰ যিমান জোতা চেণ্ডেল আছে নিজে থয় নিজে উলিয়াই নিজে পিন্ধে নিজে চাফা কৰে নিজে সজায় মুঠতে তাই ড্ৰেছ চেছতকৈ জোতা চেণ্ডেল বিৰাটেই বেছি ভাল পায় চ' সেইজনী চব দৌৰি দৌৰি গৈ আছে বাপেকৰ বাহিৰলৈ শিকিছে মোৰো লাভ হ'ল ময়ো এযোৰ জোতা পাই গ'লো মাপতে ত' এনেকৈ সৰু ল'ৰা ছোৱালীয়ে যে কিবা কিনে মাকজনীৰ লগতে আহিবই লাগে বজাৰ কৰি লগতে পাহি টোপনি গ'লে আধাখিনি তো তাইক আহি শুৱাই দিলোঁ আৰু এতিয়া তাইক উঠাওঁ গাখীৰ চাখি খুৱাওঁ তাৰপাছত তাইক ৰেডি কৰোঁ আৰু তাৰপাছত ভিডিঅ'টো আমি কণ্টিনিউ কৰি গৈ থাকিম আপোনালোকে কিন্তু ভিডিঅ'টো শেষলৈকে চাবলৈ একদম নাপাহৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ মোক তলত কমেণ্ট কৰি জনাবলৈও নাপাহৰিব পাৰে যদি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব যাতে আমাৰ ফেমিলি মেম্বাৰ সকলোৱে দেখা পায় তেতিয়াহ'লে ব'লক আজি পাহি কি পিন্ধাম সেয়া চাওঁগৈ আমি বিয়া খাবলৈ ওলালো আপোনালোকক দিনটো আয়োজনখিনি দেখুৱাই আছো কি কি কৰিছো কি নাই কৰা আৰু মই সিম্পল মেখেলা চাদৰ যে পিন্ধিছো সেইযোৰ হ'ল কেঁচা পাটৰ কাপোৰ হয় মই বাৰু পাছত আপোনালোকক ভালকৈ দেখুৱাম বিয়া খাই আহোঁ তাৰপাছত দেখুৱাওঁ আৰু আমাৰ পাহি চাওক এইজনী আমাৰ পাহি ৰেডি হৈ গ'ল পাহিয়ে আঙুঠি এটা পিন্ধি আছে মোৰ ভাগৰ পালে তেনেকৈ পিন্ধি আছে ন অঁ এইটো মায়ে আঙুঠি পিন্ধি আছে মোৰ আঙুঠিটো তাই দেখুৱাই দিছে আৰু এতিয়া হাজবেণ্ডো ৰেডি হৈ আছে আহা তুমিও বহা আৰু ইয়াৰ হাজবেণ্ডো এইফালে ৰেডি হৈ আছে গতিকে আমি গোটেইকেইটা ব'লা আমি তুমি গাড়ীটো আনাগে মই গৈ আছো চ' একেবাৰে চিম্পলকে ওলাইছো বাট এইটো ছিজনৰ ফাৰ্ষ্ট বিয়া খাম সেই কভিডৰ আগতে লাষ্ট বিয়াখন খোৱা সেইখন আছিলে ভণ্টিৰ বিয়া সেইখন আপোনালোকক দেখুৱাব নোৱাৰিলো বাৰু বাট যদি বিয়া ষ্টাৰ্ট হৈ গৈছে পাতিবলৈ তাৰ এখন প্ৰথম বিয়া খাম চ' ভাবিলো আপোনালোককো লৈ যাওঁ বিয়া ঘৰ আহি পালোহি আৰু হাতত আছে ষ্টাৰ্টাৰ বেবি কৰ্ণ আৰু পকৰা তাৰপাছতে আমি বিয়া খানাটো খাই লওঁ খানাটো চিৰিয়াছলি বহুত টেষ্টি আছিলে ইয়াত আছে পনীৰ কাৰী পোলাও ইয়াৰ ওপৰত মাটনৰ গ্ৰেভি লৈছোঁ মাটনটো নাখাওঁ কাৰণে মাংসটো লোৱা নাই লগত চিকেন তন্দুৰী চিকেন ফ্ৰাইজ আছিলে আৰু লগত নানটো ইমান বেছি চফ্ট হৈছে আৰু আমাৰ পাহি বাইনে বিয়া খোৱাৰ নামত চালাড খোৱাতে ব্যস্ত হৈ আছে খৰকে খাই লওঁ তাৰপাছতে আপোনালোকক কইনা দেখুৱাম ত' ইয়াৰ হাজবেণ্ড খুচ হৈ দেখাই দিয়া হেপী হয় তো এয়া মোৰ পাছফালে আছে কইনা আপোনালোকক কইনা দেখুৱাম বুলি কৈছিলে বাট কইনা বৰ্তমান ফটো ছেশ্যনত বিজি হৈ আছে চ' আমি অকণমান ৰৈ দিওঁ আৰু ফ্ৰণ্টৰ পৰা ধুনীয়াকৈ চাম কইনা ইমানেই বেছি ধুনীয়া লাগিছে আৰু বহুত বেছি গৰ্জিয়াছ লাগিছে মই এনেকুৱা ধৰণৰ ধুনীয়া কইনাবোৰ দেখিলে মনটোৱে ভাল লাগি যায় আমাৰ টাইমত এনেকুৱা নাপালোঁ যে বাট হোৱাইট কালাৰ মেখেলা চাদৰৰ যোৰত বিৰাটেই ধুনীয়া লাগিছে আৰু ছাইডতে ৰৈ আছে হোৱাইট কালাৰ লেহেংগাযোৰৰ কইনা ভনীয়েক লেহেংগাটো বিৰাট ধুনীয়া লাগিছে ক'ব লোৱা মই কিন্তু লেহেংগা যেনেকুৱা হওক ছোৱালীক বিৰাট ধুনীয়া লাগিছে চ' অলপ আগতে মই বিয়া খাই আহি পালোহি আৰু এতিয়াও মই সেইটো গেটআপতে আছোঁ আপোনালোকৰ লগত অকণমান কথা পাতি লওঁ বুলি ভাবিছোঁ আশা কৰিলোঁ আজি ব্লগটো আপোনালোকৰ ভাল লাগিলে আৰু এনেও মই বিয়া খাই বিৰাট ভাল পাওঁ যাৰে য'ত যেতিয়াই বিয়ালৈ মাতে মই যিমানটো পচিবল হয় মই যাব চেষ্টা কৰোঁ বিয়াঘৰত মানে কি হয় যিটো গেডাৰিং হয় মানুহৰ চিনাকি মানুহ পোৱা যায় কথা পাতি লগত থাকি আকৌ তাৰ উপৰিঞ্চি ধুনীয়া ছোৱালীবোৰ বোৱাৰীবোৰ ইমান ধুনীয়াকৈ সাজি কাচি আহে চাই বিৰাট বহুত ভাল লাগে চ' আপোনালোকৰ বাৰু বিয়া খাই ভাল লাগে নাই প্লিজ মোক তলত কমেণ্ট কৰি জনাব মানে মোৰ নিচিনা কাৰোবাৰ বিয়া ইনভিটেশ্যন পালে খুচ হৈ যোৱা টাইপৰ কোনোবা আছেনে নাই প্লিজ মোক কমেণ্ট কৰি জনাব কিন্তু আজি এছমিছ ব্লগ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ এটা লাইক দিব নাপাহৰিব আৰু লগতে আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত শ্বেয়াৰ কৰক যাতে আমাৰ নিচিনা বিয়া ভাল পোৱা মানুহ ধেৰ ওলাই যায় ইয়াৰ লগতে আপুনি ইনষ্টাগ্ৰাম আৰু ফেচবুকতো ফ'ল' কৰিব পাৰিব তাৰ লিংকটো মই তলত দি দিম আৰু আমাৰ পাছফালে এখন আমাৰ বিয়াৰ ফটো মাৰি থোৱা আছে য'ত মোৰ মহাজনৰ ডিঙিটো কাট খাই আছে বাৰু এইখন ফটোৰো এতিয়া 6 বছৰ হ'ব হ'ল আমাৰ বিয়া পতাও 6 বছৰ হ'ব হ'ল যেতিয়া যি হওক ন আজি ভিডিঅ'টো ইমান ধৈৰ্য সহকাৰে চোৱাৰ বাবে থেংক ইউ ছ' মাছ আপোনালোকে পুনৰ লগ পাম স্মাৰ্ট এছমিছ ব্লগ ভিডিঅ' তেতিয়ালৈকে হাপি থাকিব হ'ব থাকিব বাই